নমস্কাৰ আপোনালোকক আসাম ডেইলি নিউজলৈ স্বাগতম জনাইছোঁ। আজি প্ৰথমটো বিগ ব্ৰেকিং নিউজ হৈছে SMCHত 2 মহীয়া শিশুসহ 4জনৰ কৰোনাত মৃত্যু। আজিৰ বিগ ব্ৰেকিং নিউজ বিগত 24 ঘণ্টাত শিলচৰ মেডিকেল কলেজ হাস্পতালত 2 মহীয়া শিশুসহ 4জনৰ কৰোনাত মৃত্যু। এই কথা সদৰি কৰিছে SMCHৰ উপাধ্যক্ষ ডক্টৰ ভাস্কৰ গুপ্তই। মৃত ৰোগীকেইজন ক্ৰমে কৰিমগঞ্জ জিলাৰ তুলসী দাস 23 বছৰ আৰু কাছাৰ জিলাৰ সুষমা সিংহা 57 বছৰৰ। ত্ৰিপুৰা ধৰ্মনগৰৰ 2 মহীয়া শিশু শান্তনু নাথ আৰু কৰিমগঞ্জ পাথাৰকান্দিৰ 8 বছৰীয়া টিটু নায়েক। দ্বিতীয়টো বিগ ব্ৰেকিং ভয়ংকৰ খবৰ হৈছে অসমত পুনৰ 4189 জন কোভিড পজিটিভ, 19 জন লোকে হেৰুৱালে প্ৰাণ। হয়, অসমত পুনৰ 4189 জন লোক কৰোনাত আক্ৰান্ত। ৰাজ্যত মঙলবাৰে কৰোনাত আক্ৰান্ত 19 জন লোকৰ মৃত্যু। ভয়ংকৰ খবৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এতিয়াও সমাপ্ত হোৱা নাই কৰোনাৰ সংক্ৰমণ। ইয়াৰে 998 জন কামৰূপ মেট্ৰৰ, 219 জন তিনিচুকীয়াৰ আৰু 211 জন কামৰূপ গ্ৰাম্যৰ আৰু 208 জন যোৰহাটৰ। শিৱসাগৰ কণমানি ধৃতিস্মান চক্ৰৱৰ্তীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ। এটি কণমানিয়ে গৌৰৱান্বিত কৰিছে সমগ্ৰ অসমবাসীক। শিৱসাগৰৰ নাজিৰাৰ ধৃতিস্মান চক্ৰৱৰ্তীয়ে লাভ কৰিছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ। শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত এই কণমানিটিক জিলাখনৰ উপায়ুক্ত মেঘ নিধি দাহালৰ উপস্থিতিত ভাৰ্চুৱেল কনফাৰেন্স যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰে এই বঁটা। ধৃতিস্মান চক্ৰৱৰ্তীয়ে 3 বছৰ বয়সতে অৰ্জন কৰে য়ংগেষ্ট মাল্টিলিংগুৱেল ছিংগাৰ খিতাপ। 8টা ভাষা ক্ৰমে হিন্দী, অসমীয়া, ইংৰাজী, বাংলা, মাৰাঠী, কানাডা আৰু সংস্কৃত আৰু সিনহালীত গীত গাই পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে ধৃতিস্মান। গণৰাজ্যৰ দিৱসত খানাপাৰাত পতাকা উত্তোলন কৰিলে ৰাজ্যপালে। খানাপাৰাত পতাকা উত্তোলন কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে। পতাকা উত্তোলন কৰাৰ পিছতে ৰাজ্যবাসীক সম্বোধন ৰাজ্যপালৰ। ৰাজ্যবাসীক গণৰাজ্যৰ দিৱসৰ শুভেচ্ছা জনালে তেওঁ। চৰকাৰে কি কি কল্যাণকামী আঁচনি গ্ৰহণ কৰিছে তাক বিস্তাৰিতভাৱে বৰ্ণনা ৰাজ্যপালৰ। অসমত ক্ৰমান্বয়ে বিকাশৰ পথত আগবাঢ়িছে বুলি মন্তব্য ৰাজ্যপালৰ। উক্ত অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গুলীবিদ্ধ চোৰাং চিকাৰী। বোকাখাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ৰিভলভাৰৰ কাঢ়ি পলায়নৰ চেষ্টা কৰিছিল চোৰাং চিকাৰীটোৱে। পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলীচালনা কৰে চোৰাং চিকাৰীটোলৈ। 20 জানুৱাৰী গলহত্যাৰ অনুসন্ধানৰ বাবে উদ্যানৰ ভিতৰলৈ লৈ যোৱা হৈছিল চিকাৰীটোক। 23 জানুৱাৰী বিশ্বনাথৰ চগৰীৰ পৰা আটক কৰা হৈছিল। চিকাৰীটোৰ নাম হৈছে নবীৰ হুছেইন। কহৰা বনাঞ্চলৰ শিলেখুন্দা বন শিবিৰ এলেকাত সংঘটিত হয় ঘটনাটো। এই ঘটনাত দিব্যজ্যোতি হাজৰিকা নামৰ এজন আৰক্ষী জোৱানো আহত হয়। চিকাৰী নাবিৰ হুছেইন আৰু আৰক্ষী জোৱান দিব্যজ্যোতি হাজৰিকাক নিশাটোৱে উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে। বিপিন ৰাৱাটলৈ মৰণোত্তৰভাৱে পদ্মবিভূষণ সন্মান। কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে ঘোষণা কৰিলে পদ্ম বঁটা 2022। প্ৰয়াত CDS জেনেৰেল বিপিন ৰাৱাটলৈ মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে পদ্মবিভূষণ সন্মান। উল্লেখ্য যে 8 ডিচেম্বৰ 2021ত বিপিন ৰাৱাটৰ মৃত্যু হৈছিল। এক হেলিকপ্টাৰ দুৰ্ঘটনাৰ পিছত মৃত্যু হৈছিল ৰাৱাটৰ। ইফালে অসমৰ দুগৰাকী ব্যক্তিক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছে। 100 বছৰৰো অধিক বয়সত মহিলা সমাজকৰ্মী শকুন্তলা চৌধুৰী আৰু বিশিষ্ট সাহিত্যিক ধনেশ্বৰ ইংতিক এই সন্মান প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইপিনে গণৰাজ্যৰ দিনটোতে নগাঁৱত কৃষকৰ প্ৰতিবাদ। পঞ্জাৱৰ কৃষক নেতাই পালন কৰিলে অনশন কাৰ্যসূচী। 73 সংখ্যক গণৰাজ্য দিৱসৰ দিনটোতে প্ৰতিবাদত বহিল কৃষক। মিকিৰ বামুণী গ্ৰান্টৰ কৃষকৰ ভূমি অবৈধভাৱে অজুৰ নামত এটা কোম্পানীক গতাই দিয়াৰ বাবে হৈছে প্ৰতিবাদ। নিখিল ভাৰত কৃষক সন্থা CPIৰ উদ্যোগত নগাঁও ষ্টেট বেংকৰ সন্মুখত অনশন কাৰ্যসূচী পালন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে পঞ্জাৱৰ কৃষক নেতা গুৰামনীত সিং মনগত।